নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপন চেনেল হিৰাম বৰাই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। আপোনালোকে সকলোৱে জানে অহাকালি 30 জুলাই আৰু 30 জুলাই তাৰিখে NRCৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাব আৰু এই দ্বিতীয়খন খচৰাত আপোনাৰ নামটো আছেনে নাই, কেনেদৰে চাব আৰু কি পদ্ধতিৰ দ্বাৰা চাব পাৰিব, এই গোটেইবোৰ মই আপোনালোকক জনাম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব। NRCত আপোনাৰ নাম আছেনে নাই এই দ্বিতীয় খচৰাখনত, এইটো চোৱাৰ প্ৰথম উপায় হ'ল আপোনালোকৰ ওচৰত থকা NRC সেৱা কেন্দ্ৰ অৰ্থাৎ NSKত গৈ তাতে লিষ্টত চাব পাৰিব আপোনাৰ নামটো আছেনে নাই। 30 জুলাই ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 4 বজালৈ চাব পাৰিব। আৰু NRCত আংশিক খচৰা আপোনাৰ নামটো আছেনে নাই এইটো চোৱাৰ দ্বিতীয়টো পদ্ধতি হ'ল অনলাইন যোগে চাব পাৰিব আপোনালোকে। তাৰ কাৰণে কেইটামান ৱেবছাইট দিয়া হৈছে, এইকেইটা ৱেবছাইটত আপোনালোকে আপোনালোকৰ NRCত নাম আছেনে নাই চাব পাৰিব। www.nrcassam.nic.in আৰু www.assam.mygov.in আৰু www.assam.gov.in and www.homeandpolitical.assam.gov.in এইকেইটা ৱেবছাইটত গৈ আপোনালোকে আপোনালোকৰ নামবোৰ চাব পাৰিব এই আংশিক খচৰাত আছেনে নাই। আৰু নাম চোৱাৰ তৃতীয়টো পদ্ধতি হ'ল কল কৰি। আপোনালোকে আপোনালোকৰ মোবাইলৰ পৰা কল কৰি জানিব পাৰিব আপোনালোকৰ নাম NRCত সন্নিৱিষ্ট হৈছেনে নাই। তাৰ কাৰণে আপোনালোকে কল কৰিব লাগিব। অসমৰ পৰা হ'লে 15107 এইটো নম্বৰত কল কৰি অসমৰ পৰা আপোনালোকৰ নামটো NRCত সোমাইছেনে নাই এইটো জানিব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা হ'লে এইটো নম্বৰত কল কৰিব লাগিব 180034536762। এই নম্বৰ দুটাত কল কৰি আপোনালোকে আপোনালোকৰ নামবোৰ NRCত সোমাইছেনে নাই সেইটো জানিব পাৰিব। আৰু NRCত নাম চোৱাৰ তৃতীয়টো পদ্ধতি হ'ল SMS যোগে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে NRCত নাম চাব পাৰিব। তাৰ কাৰণে ডাঙৰ হাতৰ ARN লিখি অলপ স্পেচ এৰি তাতে আপোনালোকৰ যিটো এৰিয়ান নম্বৰ আছে এই এৰিয়ান নম্বৰটো ইয়াতে দিব লাগিব। দিয়াৰ পিছত এই 4টা নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰত চেণ্ড কৰি দিব লাগিব। প্ৰথম নম্বৰটো হ'ল 7899405344, তাৰপিছত 7026321133, 7026861122 আৰু 9765556555। ইয়াৰে যিকোনো এটা নম্বৰত আপোনালোকে চেণ্ড কৰি জানিব পাৰিব আপোনালোকৰ নাম NRCত সোমাইছেনে নাই। আৰু এইটো আজিয়ে কৰিব লাগিব অৰ্থাৎ 29 জুলাইতে কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আৰু 30 জুলাইৰ দিনাখন আপোনাৰ মোবাইলত এটা SMS আহিব, যদি আপোনাৰ নামটো সোমাইছে তেতিয়াহ'লে আপোনাৰ মেছেজ জনোৱা হ'ব। কিন্তু এটা কথা, যদি আপোনাৰ মোবাইলত ডু নট ডিষ্টাৰ্ব DND সক্ৰিয় হৈ আছে তেনেহ'লে আপুনি কোনো ধৰণৰ সঁহাৰি নাপাব। আপুনি অন্য এটা নম্বৰ দি মেছেজ কৰিব লাগিব। মই আপোনালোকৰ যিকেইটা পদ্ধতি কথা ক'লোঁ NRCৰ নাম চোৱাৰ, এইকেইটা পদ্ধতি অৱলম্বন কৰি অৰ্থাৎ ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ নাম NRCত সোমাইছে নাই সোমোৱা জানিব পাৰিব। আৰু ইয়াৰ পিছতো যদি আপোনাৰ নামটো কিবা কাৰণত NRCত সোমোৱা নাই তেনেহ'লে চিন্তা নকৰিব। তাৰ কাৰণে অসম চৰকাৰ আৰু NRC কৰ্তৃপক্ষৰ পৰা জনোৱা হৈছে যে কোনো ধৰণৰ ভয়ৰ কাৰণ নাই। আৰু যদি কিবা কাৰণত নামটো সোমোৱা নাই আপোনাৰ, তেতিয়াহ'লে আপুনি আৰু আবেদন কৰিব পাৰিব। আৰু আপোনালোকে আপোনালোকৰ NRC কেন্দ্ৰত গৈ অভিযোগ দাখিল কৰিব পাৰিব যে আপোনাৰ নামটো কি কাৰণত NRC লিষ্টত সোমোৱা নাই। আৰু এইটো আৰম্ভ হ'ব
7 আগষ্টৰ পৰা। গতিকে আপোনালোকে কোনো চিন্তা নকৰিব, আপোনাৰ নামটো নিশ্চয় সোমাব NRCত আৰু মই আশা কৰিছোঁ আপোনালোক সকলোৰে নামবোৰ NRCত আহিব। আজিলৈ ধন্যবাদ।